জীৱন যুদ্ধত হাৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয়। আমি সকলোৱে জীৱনত ভাল মানুহৰ সন্ধান কৰোঁ, কিন্তু নিজক ভাল কৰিবলৈ কেতিয়াও চেষ্টাই নকৰোঁ। কাৰোবাক যিমানেই কাষৰ পৰা চিনি নোপোৱা কিয়, সকলো কথা মন খুলি নকবা। মনত ৰাখিবা যে এই পৃথিৱীত বিশ্বাসৰ মূল্য কোনেও দিব নোৱাৰে। কথা কওঁতে অলপ সাৱধান হ'বা। খঙতেই হওক বা আৱেগতেই হওক, শব্দৰ আঘাতবোৰ চিৰজীৱনলৈ থাকি যায়। মানুহে যেতিয়া অধিক কষ্ট পায়, তেতিয়া একেবাৰে চুপ হৈ যায়, কাৰণ কষ্টৰ কথাবোৰ কাকো কোৱাটো সম্ভৱ নহয়। কিছুমান লোকে ভাল পায়, কিন্তু মূল্য দিব নাজানে। ভুল কৰিবহে জানে, কিন্তু ক্ষমা খুজিব নাজানে, কাৰণ তেওঁলোকৰ শিক্ষা আছে, কিন্তু বিবেক নাই। জীৱনটো সেইদিনাৰ পৰা সুন্দৰ হৈ পৰিব, যিদিনাৰ পৰা আপুনি আনতকৈ নিজক ভাল পাব আৰু গুৰুত্ব দিব পাৰিব। সকলো সময়তে সকলোকে সহায় কৰি ফুৰা মানুহবোৰে নিজৰ বিপদৰ সময়ত কিন্তু কাৰোৰ পৰা সহায় নাপায়। কিছুমান কথা নিজেও সহ্য কৰিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যাক আনেও সহ্য কৰি আহিছে। যিসকলে সময়ৰ মূল্য বুজি নাপায় আৰু সময়ৰ সৎ ব্যৱহাৰ নকৰে, সেইসকল মানুহে জীৱনত সদায় পিছ পৰি থাকে। ভদ্ৰতাৰ আন এটা নাম হৈছে দুৰ্বলতা। তুমি যিমানেই ভদ্ৰ হ'বা, আনে তোমাক সিমানেই দুৰ্বল বুলি ভাবিব। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতোতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। যিখন দেশত ধনী কৃপণ হয়, দৰিদ্ৰ ভয়ত থাকে, জ্ঞানী লুকাই থাকে আৰু মূৰ্খই মঞ্চত ভাষণ দিয়ে, সেই দেশ সোনকালেই ধ্বংস হোৱাটো নিশ্চিত। পলম কৰি হ'লেও নিজে উপাৰ্জন কৰিবলৈ শিকা, কিয়নো অৱশেষত মানুহে তোমাৰ উপাৰ্জনৰ ওপৰত ভিত্তি কৰিয়েই তোমাক বিচাৰ কৰিব। সত্য পথত চলাটো কিছু কঠিন হ'ব পাৰে, কিন্তু সেই পথত আপোনাক কোনেও বিপদত পেলাব নোৱাৰে।